গাইস মই Chani আৰু আজি আমি গৈ আছো কামাখ্যা মন্দিৰলৈ আপোনালোকে জানে কামাখ্যা মন্দিৰত অম্বুবাচী মেলা চলি আছে তাকে চাবলৈ গৈ আছো আৰু আজি ভিডিওটো ইয়াৰ পৰা ষ্টাৰ্ট কৰিলো আমি বাছত যাম আৰু মোৰ লগত যাব আমাৰ ভাইটি দা Chani কিজনে আগতে গৈছে মই ফাৰ্ষ্ট টাইম যাম তো গাইস এতিয়া আমি বাছত বহি ললো আৰু এতিয়া যাই আছো জালুকবাৰীলৈ আৰু তাতে নামনি গানি হেনি গাড়ী যাব লাগিব চাই আৰু আমি দুটা অকলে নাযাওঁ আমাৰ লগত সম্পৰ্ক যাব এতিয়া বাজিলে 11:26 আৰু এতিয়া যাই আছো আমি বাছত আৰু গম নাপাও আজি কেতিয়া যে যাই পাম কামাখ্যা মন্দিৰলৈ প্ৰতিদিন পেপাৰ কাগজ চত গৰম আৰু খেলৰ ৰিজাল্ট নাম্বাৰ এটা ভাল লাগা আছে তোক বাক তে কোৰা বাছ কথা তো এতিয়া মই মুখখন চাই যাই আছো কিন্তু যাই পোৱা নাই আৰু এতিয়া ৰঙিয়া আহি পালো আৰু ৰঙিয়া আহি পাই আমি বুট খাই আছো আৰু মানে বুট ইয়াতে আহিছিল কিনি ললো আৰু এতিয়া ব্ৰহ্মপুত্ৰ নদী পাই গলো বাছৰ পৰা নামিয়ে মানুহ চাওকচোন ইয়াৰ পৰা মানুহ একদম ফুল হৈ আছে এইখন তলৰ গেট আৰু এতিয়া আমি ওপৰলৈ যাই আছো খোজকাঢ়ি দিনত ইমান মানুহ নাই যদিও ৰাতি একদম মানুহ ফুল হৈ থাকে ৰাতি ইয়াতে থিয়া দিব জাগা নাথাকে একদম ফুল হৈ থাকে এতিয়া জে মাতা দি বুলি লিখা কাপোৰখন মাথাত মেৰিয়াই ললো আৰু কামাখ্যা মাৰ নাম লৈ ওপৰত গৈ আছো আৰু ইয়াৰ পৰা মানুহ চাওকচোন মানুহ একেবাৰে ইয়াত ফুল হৈ আছে ৰাতি কিন্তু আৰু মানুহ হয় ইয়াত যাবই নোৱাৰা হৈ যাব ৰাতি আৰু ইয়াত পানীও খাই ললো আৰু আমাৰ পবিত্ৰ কামাখ্যা ধাম আৰু যাতে সকলোৱে চাফ চিকুণতাৰে বজাই ৰাখে তাৰ কাৰণে পোষ্টাৰ লগাই থৈ দিছে আৰু এতিয়া ওপৰত যাই আছো কিন্তু যাই পোৱা নাই আধা আহি পালো বাৰু জয় মাতা সময় পিছত আমি আহি গলো একদম মেইন গেট আৰু মানুহ ইয়াতে বহুত ক্ষতি হৈ আছে আৰু ইয়াত চেকিঙো হৈ আছে সকলোৱে একদম নিজৰ দায়িত্ব পালন কৰি আহিছে এতিয়া চিৰিৰে ওপৰলৈ গৈ আছো এতিয়া ভিতৰলৈ সোমাই আহিলো বহুত মানুহৰ ভিৰ পৰীক্ষা দিয়ে দিব নোৱাৰি আৰু সকলোৱে বহি আছে সেইকাৰণে আমিও বহি আছোঁ গাইজ ভিতৰত ইমান ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু মানুহ বহুত হৈছে সেইকাৰণে আৰু এতিয়া আমি তলত নামি আছোঁ চিৰিৰে ৰাস্তাৰ অৱস্থা একেবাৰে বেয়া আমি অলপ শ্বৰ্টকাট লৈছিলোঁ আৰু শিলৰ আছে ৰাস্তাটো একেবাৰে ভৰি বিষাই গৈছে আমি ঘৰৰ পৰা বেলেগ চেণ্ডেল লৈছিলোঁ আৰু এতিয়া লৈ যাব লৈছোঁ ঘৰত বেলেগ তাৰমানে চেণ্ডেল সেই সবাই হেৰাই থাকিল আৰু এতিয়া আমি নতুনকৈ সকলোৱে কিনি লৈছোঁ চলিব পৰা হ'লে হ'ব ঘৰলৈ যাওঁ চচমাযোৰ কেনেকুৱা লাগিছে কমেণ্টত জনাব চাপৰি চচমা দি পালোঁ কামাখ্যা ষ্টেচন আৰু এতিয়া ট্ৰেইনত আমি ঘৰলৈ যাই আছোঁ তো আজি ভিডিঅ'টো মই ইয়াতে শেষ কৰোঁ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু কমেণ্ট বক্সত কমেণ্ট এটা কৰিবলৈ নাপাহৰিব কোনে কোনে অম্বুবাচী মেলা চালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আজিলৈ বাই বাই